আমনি লাগিছে আজি চেপেটিজনী স্কুললৈ অহা নাই। তাই নাহিলে মই কি হ'ব আজি? চেপেটি তুমি আহি গ'লা? মজা লাগিছে, এতিয়াই মোৰ ভাল লাগিছে। মোৰ মনটো কিবা কিবা লাগি গৈছিল। চেপেটি তুমি অহা নাছিলা? আহিলো আৰু যেনে তেনে পাইছো জানা। তেনেকে ক'লা যে চেপেটি, কিনো হ'ল তোমাৰ? কালিও স্কুললৈ নাহিলা, এতিয়া ক'লা যেনে তেনে আহি পালো। কালি মানে কি হ'ল মোৰ জানা? কালি মোৰ পেলুবিলাকে ইমানেই আমনি কৰিছে নহয়, মই খাবও নোৱাৰিছো, হাগিবও নোৱাৰিছো, বৰ অসুবিধা পালো, সেইকাৰণে নাহিলো। তুমি চাগে পেলু নিচিনা এইবিলাক দীঘল দীঘলবিলাক বেছিকে খোৱা চাগে, সেইটো হজম নহয় তোমাৰ, ওলাই গৈছে। কি বুলি কয় যে এইবিলাক বনাই থাকে, চাওমিন নে কি কয়, একদম পেলু নিচিনা নহয় জানো চেপেটি? তুমি কেনেকে কোৱা আৰু? এইবিলাক আৰু তেনেকে ঘিন লগাই নিদিবাচোন। হ'ব দিয়া, এতিয়া কথা পাতি থাকিব নালাগে, ছাৰ আহিবই চাগে। ছাৰ আহি গ'ল, ছাৰ আহি গ'ল, ছাৰ আহি গ'ল। ছাৰ আহিছে, ছাৰ আহিছে। কেপ, কি কৰি আছা তই? নাই ছাৰ, এনেই আৰু আছো ছাৰ, আপুনি আহিব বুলি ৰৈ আছো আৰু। ঠিক আছে হ'ব দে, তহঁতৰ কথাবিলাক মই চাই আছো ৰ। এতিয়া মই তহঁতক প্ৰশ্ন সুধিম, তহঁতি উত্তৰবিলাক কৈ যাবি। কেপ, চেপেটি, ৰহিলা মহিলা চবে শুনিছনে? দন্ত মন্ত কন্ত। শুনিছো। কেপ, তই কচোন দুবিধ জন্তুৰ নাম। ছাৰ দুবিধ জন্তু হ'ল ৰন্তু আৰু মন্তু। এই দুটা ডাঙৰ জন্তু। কাৰ মূৰাটো বকিছ ঐ? ছাৰ লকডাউনত দেখোন ইহঁতৰ দুটা জন্তু বাহিৰে বেলেগ জন্তু দেখাই পোৱা নাই। মই ভাবিছোঁ ৰন্তু মন্তুৱে ডাঙৰ জন্তু ছাৰ। চুপ বহি থাক মনে মনে তই। চেপেটি, তই কচোন ৰামায়ণ কোনে ৰচনা কৰিছিলে? ছাৰ ৰামায়ণ চলিমিকি ৰচনা কৰিছিলে ছাৰ, চলিমিকি। তহঁতক কিহে পাইছ চেপেটি? চলিমিকি নহয় বাল্মিকি। ছাৰ চলিমিকি নহয়, বাল্মিকি, পাহৰি গৈছো ছাৰ। তহঁতে কোনে পাৰ কবি, এক বছৰত কিমান মাহ? ছাৰ মই জানো ছাৰ, মোবাইলৰ মতে নে ছাৰ মতে, কেলেণ্ডাৰ মতে ছাৰ? কচোন তোৰ মতে কচোন। ছাৰ মোবাইলৰ মতে 13 মাহ আৰু কেলেণ্ডাৰ মতে ছাৰ 12 মাহ। তই ঠিকে কৈছ, হৈছে দে। ছাৰ আমাৰ মোবাইলৰ কোম্পানীবোৰে ভাল বুৰ্বক বনাই আছে ন ছাৰ। 12 মাহৰ জেগাত আমি 13 মাহ ৰিচাৰ্জ কৰিব লাগে ছাৰ। ঠিকে কৈছ চেপেটি। চেপেটি দেখোন তামাম আইডিয়া দেখোন। লকডাউনত মোবাইল টিপি তাকে শিকিলি আৰু, কিনো শিকিবি? তুমি দেখোন আহি কাক পালাহি, অকণ ইফালে যোৱা, ছাৰ আছে দেখা নাই নেকি? তোমাৰ মৰমে টানি লৈ গৈছিলে, গমেই নাপাওঁ পাই। তহঁতকেইটা কি কথা পাতি আছ ঐ? নাই একো নাই। কেপ, তই কচোন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? ছাৰ দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধৰ পাছত হৈছিল ছাৰ। হয় নেকি? তেতিয়াহ'লে কচোন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? জানো ছাৰ, দ্বিতীয় বিশ্বযুদ্ধৰ আগত। লকডাউনত কিবা পঢ়িলি নে? ঘৰত সোমাই অকল গৰু গাহৰি নিচিনা খালি কেপ। ছাৰ খোৱা কথা নকব ছাৰ, খোৱাটো খাইছো কিছু ছাৰ, পঢ়িব লওঁ ছাৰ লাইনটো গুচি যায়। টিভিটো চাব লওঁ ছাৰ লাইনটো থাকে, আকৌ পঢ়িব লওঁ ছাৰ লাইনটো গুচি যায়। ছাৰ খেলি মেলি আৰু। আকৌ মোবাইলটো লওঁ ছাৰ, গেম খেলো, নেটৱৰ্কটো থাকে, অনলাইন ক্লাছৰ টাইমত আকৌ নেটৱৰ্কটো নাথাকে ছাৰ। খালি তই কি কৰিবি ভৱিষ্যতলৈ কেপ, তই কি কৰিবি? ছাৰ ভৱিষ্যতে ছাৰ চেপেটিক বিয়া পাতিম আকৌ ছাৰ। কি কেপ, এইবিলাক কি কথা কোৱা? মই তোমাৰ লগত বিয়া হ'ম? তুমি পঢ়াত ইমান গেধা পাই, কেলে বিয়া হ'ম তোমাৰ লগত? কেলে? তহঁতক কিয় পাইছে? চুপ তহঁতে। ঠিক আছে হ'ব দে, তহঁতি এইবিলাক এতিয়া কাজিয়া কৰিবলৈ হোৱা নাই মই আজিলৈ আহোঁ। ঘৰত অলপ পঢ়াত মন দিবি, কাইলৈ মই আহি পঢ়াম তহঁতক দেই। হ'ব। মা, মই স্কুলৰ পৰাই ক'লো মই আজি হয়তো ঘৰলৈ ঘূৰি নাযাম। চেপেটি বোলে মোৰ লগত বিয়া নহয়। নেকান্দিবা, মই ছাৰৰ ওচৰত এনেই ক'লোৱে তোমালোক। কিয় বিয়া নহ'ম হ'ম কেপ। তুমি বোলো বিয়া হ'বা তেতিয়াহ'লে? মই এনেই মিছাতে কান্দিলো।
I love you, চেপেটি, I love you. আই সদায় লাভ ইউ কেপো। তুমি নাভাব এই মই ক'তো নাযাওঁ, চিন্তা নকৰিবা কেপো। আই সদায় 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 লাভ ইউ। ইমান মৰমত নক'বা চেপেটি, মনটো কিবা কিবা লাগি যায় সেইকাৰণে পঢ়া শুনাত আলুগুটি ভঞ্চ হৈ গৈছোঁ। তুমি অলপ পঢ়াত মন দিয়া। মই তোমাৰ লগত বিয়া হ'ম কৈছোঁ নহয়, তোমাৰ লগতে বিয়া হ'ম। পঢ়ি শুনি কিবা এটা কৰিলেহে হ'ব জীৱনটো আমাৰ কিবা এটা। তুমি ঠিকে কৈছা চেপেটি। দিয়া মই ভালকৈ পঢ়া শুনা কৰিম, আজে বাজে ধান্দা নকৰোঁ আৰু। আজিলৈ যাওঁ ব'লা ঘৰলৈ।